যথেষ্ট সহায় আগবঢ়াইছে আৰু আমি আশা ৰাখিছোঁ তেখেতে আমাক আৰু এই মন্দিৰ ভাগলৈ আগবঢ়াব। তেখেতক সম্বৰ্ধনা জনাব আমাৰ সম্পাদক শ্ৰী জ্যোতি কুমাৰ নাথে। এইখিনি সন্মান জনাব মানে বহুত ধন্যবাদ। মই সন্মানখিনি একচুৱেলি ল'বলগীয়া নাছিলে, কাৰণ মোৰ জন্ম ইয়াতেই ডাঙৰ হৈছোঁ, ইয়াতেই আশা ৰাখিছোঁ যে আগলৈ মোৰ মন্দিৰৰ কাৰণে বহুতখিনি কিবা কৰিব পাৰোঁ। অলৰেডি চন্দ্ৰদাই গোটেই মানুহখিনি আমাৰ মানে ডনেট কৰিছে, এইটো এটা মেইন তেওঁকে ধন্যবাদ দিবলগীয়া। বাকী আমি যিমানখিনি পাৰোঁ আমি কৰি যাম আৰু এইখিনি, এইটোৱে মোৰ প্ৰতিবাদ সমান। এইখিনিতে অৰূপ কুমাৰ নাথলৈ বিনম্ৰ অনুৰোধ, তেখেতেও এখন ফুলাম গামোচাৰে নামতিবোৰক বাকীলৈ শিৱ মন্দিৰৰ যুৱ সমাজৰ তৰফৰ পৰা আপুনি ফুলাম গামোচাৰে তেখেতে সফলতা জনাব। ইয়াৰ পিছতে মহেন্দ্ৰ কুমাৰ নাথ,
Thank you.